या हुकुम मेरी अका কি মাল দেখাবলৈ তো হে নকয় হুকুম মেৰি আকা তই মোক মুটি দিলি Ay, dame tu cosita, dame tu cosita, ay, dame tu cosita, dame tu cosita, ay. কি বলিছ তুই অলপ দূৰত থাক ওর মালো তো জিন মোর জিন কি বস্তু তোর জিন জিন তোক যি হয় কৰিব লাগে তাকে কৰিম বললি নেকি আয়া মোৰ মস্ত ভোক লাগছে কিবা খাবা দি কি খাবি বিড়ি এটা আছে খাবি নেকি মিঠা লাগছে এই মিঠাটোৰ নামটো কিনো ইয়াক কলিজীৱৰ ভোগ বুলি কয় হয় নেকি তই বটলৰ ভিতৰত কেনেকৈ যাই পালি এতিয়া মই ৰিল বানি আছিলো মোৰ চালে সপাখন মাৰি থৈ গৈছে নহ'লে একাপ চাহ খাই যাবি আমাৰ তাতে গাখীৰ আছে মই গাখীৰ চাহে খাম লাল চাহ নাখাম কিন্তু গাখীৰটো নাই গৰু আছে কিন্তু দাদাই ধোৱা বানিলে নহয় মোক কি কৰা খেৰ খাং বুলি ভাবছো অলপমান খেৰ ধুই পেলাকছো মানুহনো খেৰ খাই নাও গৰু সেইটো খেৰ খাই কিয় উঠা নেতে এটা কথা ভাবছো মই কিয় কাকা গাইটো ভাগাব লাগছিলো দে কাকাই যি ভাল দেখা তাকে কৰিম দে নহ'লে এটা কাম কৰ নেতে এই আগৰখিনি লৈ লওঁ পাছৰখিনি মই লওঁ আৰু দানা পানী ভালকৈ খোৱাবি ছাগলী কাই চাফা কৰিব ছাগলী তয়ে চাফা কৰিবি দে মই কিয় চাফা কৰিম গৰুটোৰ পাছফালে দিয়া আগফালে দিয়া আগে নহয় তুই নহ'লে গাখীৰ খাব নাপা কিয়া আগফালে দিতো গাখীৰ নলায় পাছফালে দিহে ওলায় চাহ আনছো চাহখিনি বৈদ্য গৰম কনা মই চাহটো গাখীৰ আছা তোক মই সৰু কৰিব পাৰিম তাৰে গোটেই কথাখিনি কৈছোঁ প্ৰথমৰ পৰা ক'ব লাগিব
অ' মই এখন ধুই দিছে নেকি অ' নাই অ' কাকা এখন ধুই দিয়া বস্তু নহয় গম অ' এনেতে এখন নহ'লে ধুই দি অ' এখন ধুই দিলে শুকাব না অ' ৰ'দচোন দিছি শুকাব দে নুশুকাব নেকি শুকাব দে ৰ'দচোন দিছি এখন এতে নহ'লে ভাগাং দিওঁ ভাগাবি আধা আধা ভাগ কৰি দিম দে নহ'লে আধা আধা অঁ আধা আধা ভাগালিছোঁ তোকো নুগুলাব মোকো নুগুলাব কেনেকৈ ভাগাবি নহ'লে এতিয়া এটা কাম কৰোঁ কি কাম ৰাতি মই উৰোঁ তই এতিয়া দিনতো ৰাতি ৰাতি তোৰ অঁ দিনত মোৰ অঁ হ'ব দে নহ'লে অ' মই এটা কথা ভাবছোঁ কি কথা কাকা এই এতিয়া আমাৰ আম কঁঠাল বস্তুখিনি ভাগাব লাগছিল ভাগাবা কিয় লাগে কাকা আমিচোন এনেকৈ মিলা মিলিকৈ খাই থাকিলেই হয় নহয় বস্তুমাখন সময় সাংগে ভাগাব লাগব পাচোন এতিয়া দিগদাৰ হ'ব দে নহ'লে কাকা কি ভাবছা ভাগাম দে কিন্তু ভাগাবি কেনেকৈ আমাৰ যিমান গাছ আছে বা ফল মূল মাখান আছে তামোল হওক কঁঠাল হওক তাৰপিছত এই আম হওক মাখান ওপৰৰখিনি মোৰ তলৰখিনি তোৰ তোক মই সৰু ভাই বুলি মৰমতে দিছোঁ কাকো নুফুৰবি মানুহ মাখানে বেছিকৈ মৰম কৰা বুলি ক'ব মোক হ'ব দে কাকা নকওঁ দে মই আৰু কাকাৰ মৰমখিনি বুজি নাপাম না আৰু শুন আজি পেলাই কঁঠাল চঠাল আৰু নাপাৰবি আৰু ওপৰৰ মাখান যিমান আছে চব মোৰ অ' গুটিকেইটা দি থৈ যাব মই আঞ্জা বনাই খাম দুটা গোটেইছো আছে সেই দুটাই আঞ্জা মানে খাবি যা এই দুটা গুটি দিনো আঞ্জা হ'ব ন কাকায়ো বৰ কথা কৈ গ'লো এইটো অ' কাকা অ' ৰখ দুটা গুটি দিনো আঞ্জা খাম ন মই এটা মই বুদ্ধি দিওঁ ইফালে কাণৰ ওচৰত এটা বুজি আছে না সঁচাই না অঁ হৈ যাব হৈ যাব টেনশ্যনে ল'ব নালাগে থেংক ইউ ৱেলকাম মই তাত যাম গাইটো জোচা নেকি গাইচোন মই নাই দিয়া গাখীৰচোন লেপটপো নললো আজি অ' মই দামেত তই খালা নেকি মই দামেত তই দি থৈ দিছিলোঁ মই কপালত খাম কাকাই গাইটোহে ভাত কৰছা দামেতৰ কথাটো মোক কোৱা নাই সেইকাৰণে মই দামেতটো বানা নাই এই বুলবকটোৰ কাৰণে গাখীৰ এক টোপ খাব নাপাওঁ গাখীৰ খাই কেনে দিছোঁ না মই ছাগলৰ গাখীৰ খাব লাগে সি গৰু গাখীৰ খায় কেনে মজা পাবি তই গাখীৰ খাবা আজিকালি আমুল পকছি কোনটো পাৰাই ভাল হ'ব এইটো কাটা পকা আছে এইটো কেঁচাই আছে কিন্তু দেখাই নাছিলোঁ এইটোকেতো পকছি হ'ল এইটোক পাৰাই ভাল ডাঙৰ বিধি খাবাৰো পইচা নোহোৱা আছে কি হ'ব মানে যাব নোৱাৰোচোন মই কি কৈছ হয় তাৰমানে কিবা আশা চাফা দিছা নেকি যাব নোৱাৰোচোন কেনে फेविकॉल का मजबूत जोड़ आसानी से टूटेगा नहीं মন কি কৈছ চাওঁ ইমান যাব নোৱাৰো যাব নোৱাৰো কি
ও কি হলো কাকা তাকেতো কি হ'ল তোৰ কি বা কেনেকে বাজিলি তুই তাতে হৈ যাব নোৱাৰো হৈ যাব নোৱাৰো আলু মই কিবা এটা ব্যৱস্থা কৰি আছো ৰ কাকা তই চিন্তা নকৰবি জয় শ্ৰীৰাম ইয়ে না মই ভিতৰতে চালা মুখ চাখন লৈ গেল মোৰ টানি কিনে কি হ'ব